কোকৰাঝাৰ মিছন কোঅৰ্ডিনেটৰ কাৰ্যালয়ৰ সন্মুখত ৰন্ধন কৰ্মচাৰী সংস্থাৰ ন্যূনতম মজুৰি আদায় দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে ও শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে। বুধবাৰ দিনা 11:30 বজাত কোকৰাঝাৰ চহৰত থকা মিছন কোঅৰ্ডিনেশ্যন কাৰ্যালয়ৰ সন্মুখত কোকৰাঝাৰ জিলা ৰন্ধন কৰ্মচাৰী সংস্থাই ন্যূনতম মজুৰি দিয়াৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে সমদল উলিয়াই তথা মিছন কোঅৰ্ডিনেশ্যনৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে বুলি সংস্থাৰ সভাপতি সম্পাদকে জানিবলৈ দিয়ে। जिंदाबाद मैदान वजन कर्मचारी यूनियन जिंदाबाद मैदान वजन कर्मचारी यूनियन जिंदाबाद जिंदाबाद আমার মানুষ নালাগে মজুরি দিব লাগে সর্বনিম্ন মজুরি দিয়া আসাম সরকারে অরুণোদয় নামত 1400 টাকা দিয়ে আছে কোনো কাম নকৰাকৈ মহিলাসকলক দি আছে এইটো দিছে আমি বিয়া পোৱা নাই ভালে পাইছোঁ মহিলাসকলক দিছে কিন্তু যি মহিলাসকলে অলৰেডি ইমান কষ্ট কৰি এই জুইৰ আগত ইমান কণ ল'ৰা ছোৱালীবিলাক শ ল'ৰা ছোৱালীবিলাকক ৰান্ধি খুৱায় তেওঁলোকক মানে আসাম চৰকাৰে দিছে মাত্ৰ 500 টকা। গতিকে এইটোৰ পৰিৱৰ্তে আসাম চৰকাৰে আমাক ন্যূনতম 10,000 টাকা দিব লাগে অন্যথায় মজুৰি দিয়ে এইটো আমাৰ দাবী আছে। আৰু যেতিয়া নেকি বয়স পাৰ হ'ব কামৰ পৰা যেতিয়া নেকি ঘৰত গুচি যাব তেতিয়া খালি হাতত যাতে যাব নালাগে সেইকাৰণে অংগনবাড়ী যেনেকুৱা 4 লাখ 2 লাখ 3 লাখ দিছে আমাৰ ৰান্ধনীসকলক 3 লাখ দিব লাগে। আমি এইবিলাক দাবী কৰিছোঁ। আমি দাবী কৰিছোঁ যে আমাৰ এই কামটো প্ৰায় 12 মাহে কৰিব লাগে কিন্তু টকা মাত্ৰ 10 মাহত দিয়ে কিন্তু এইটো 12 মাহৰ দৰমহা যদি দিব দিয়ে এইবিলাক আমি দাবী লৈ সমগ্ৰ ৰাজ্যব্যাপী আন্দোলন চলিছে। আসাম চৰকাৰ যদি 1,17,000 এই ৰন্ধন কৰ্মচাৰী অতি গৰীব মহিলাসকলৰ ন্যায্য দাবী যদি মানি নলয় তেনেহ'লে আগন্তুক দিনত আৰু তীব্ৰ গণ আন্দোলন হ'ব এইটো খাটাং।